আপুনি ধুতি পিন্ধি ডিঙিত গামোচা লৈ ভকতৰ হৈ দেখুৱালে একো নহ'ব। যদি আপুনি আনক বেয়া পায়, যদি আনৰ বেয়া মনোভাৱটো আপোনাৰ মনত থাকে, সেই মাইণ্ডত থাকে, যদি কোনো কাম নাই আপোনাৰ, ভকতি কোনো একো লাভেই নাই আপোনাৰ, ভকতি যে একো মূল্য নাথাকিব তোমাৰ। যদি আপুনি আনক সহায় কৰি বেয়া পায়, তেনেহ'লে আপুনি আনক ক্ষয় ক্ষতিটো কৰিব নালাগে আৰু বেয়া মনোভাৱে চাবও নালাগে। আনে যদি কিবা এটা কৰি খাইছে, সেই দৃষ্টিহীনটো দিব নালাগে। আনক আপুনি সহায় কৰিব নোৱাৰে, মানিছোঁ। আপুনি সেই কামটোত আপুনি বেয়া কৰ্ম এটা কৰিবও নালাগে, যাতে তাৰ ক্ষয় ক্ষতি হওক। আপুনি যদি ভিক্ষাৰী এজনক দান দিব নোৱাৰে, মানিছোঁ, কিন্তু ভিক্ষাৰীজনৰ পৰা যদি আপুনি ভাত এসাঁজ কাঢ়ি খায়, বা ভিক্ষাৰীজনৰ যি কৰ্ম, যি কষ্ট, যিটো ইনকাম কৰিছিল, তাৰ পৰা যদি আপুনি কিবা এটা কাঢ়ি খায়, কিন্তু সেইটো কথাটো ভাল নহয়। আপুনি ভকত নহ'ব যদি আপুনি ভকত হয়। ধুতি পিন্ধি ডিঙিত গামোচা ল'লে আপুনি ভকত নহয়। যদি আপুনি বেয়া কাম কৰে, মানিছোঁ, আপুনি সহায় কৰিব নোৱাৰে, কিন্তু যদি আপোনাক ক্ষয় ক্ষতি কৰিব নালাগে, কিন্তু আনক যদি নোৱাৰে, মানিছোঁ, আপুনি সহায় কৰিব নোৱাৰে আনক, কিন্তু ক্ষয় ক্ষতি কৰিব নালাগে। নাম্বাৰ 1, আনক আপুনি দান দিব নোৱাৰে, মানিছোঁ, কিন্তু ক্ষয় ক্ষতি কৰিব নালাগে। নাম্বাৰ 2, আপুনি আনক, ভিক্ষাৰীজনে যদি ভাত এসাঁজ খাব ওলায়, আপুনি তাৰ পৰা কাঢ়ি খাব নালাগে, গম পাইছে? ভিক্ষাৰীৰ পৰা কাঢ়ি খোৱাটো বহুত পাপ আছে তাৰ। ভিক্ষাৰীক দান দিব লাগে। আপুনি দান দিব যদি নোৱাৰে, তাৰ পৰা কাঢ়ি খোৱাটো আপোনাৰ অধিকাৰ নাই। মই কৈছোঁ এতিয়া, যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব। কিবা ভুল ভ্ৰান্তি হ'ল ক্ষমা খুজিছোঁ মই, কৃষ্ণ। আৰু এনেকুৱা মানুহ কাৰণে মই বনাইছোঁ ভিডিঅ'টো, যি কিছুমান মানুহ আছে আপোনাৰ সমাজত, আমাৰ এনেকুৱা মানুহ ভকতি দুখায়, আৰু আপোনাৰ ভকতি দুখায় এনেকুৱা বেয়া কাম কৰে, সিহঁতে একদম কোনো মান্য নাই সিহঁতৰ বেয়া কামৰ। মই এনেকুৱাকৈ কিন্তু মনটো অলপ বেয়া লাগিছে কাৰণে বনাইছোঁ ভিডিঅ'টো। এনেকুৱা ভকতি দুখায় সিহঁতে, ওপৰত ভকতি দুখায়, তললৈ বহুত বেয়া কাম কৰে। তাৰমানে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকে বেয়া নাপাব। আৰু ভিডিঅ'টো মই এইকাৰণে সকলোকে মই কোৱা নাই, কিছুমান মানুহ কেনে কৈছোঁ, যিখিনি মানুহ বেয়া, ধুতি পিন্ধি ডিঙিত গামোচা লৈ যিখিনি মানুহ কুস্বভাৱ কৰি থাকে আৰু আনক বেয়া পায়, তললৈ হিংসা ভাৱ থাকে, সেই মানুহখিনিকহে মই কৈছোঁ ভিডিঅ'টো। আপোনালোকে ধৰি থাকিব নালাগে। আৰু সেইখিনি মানে কৈছোঁ মই, যিখিনি মানুহে আনক বেয়া পায়, কুস্বভাৱ কৰি ভাল পায় আৰু বেয়া কৰ্ম কৰি ভাল পায়, সেইখিনি মানুহকে মই সেই ভিডিঅ'টো বনাইছোঁ, সকলোকে নহয়। আৰু বেয়া নাপাব আপোনালোকৰ গাতো লাগিব পাৰে। মই সেই মানুহখিনিকে বনাইছোঁ, যিখিনি মানুহ বেয়া আৰু সমাজত যিখিনি কুস্বভাৱ মানুহ আছে, সেই মানুহখিনি নাইকিয়া হ'ব লাগে আমাৰ সমাজৰ পৰা। সংঘসংঘীয়া মানুহ মোৰো এজন, কৃষ্ণ, বেয়া নাপাব, ভিডিঅ'টো বনোৱা।